নমস্কাৰ ভিউৱাৰ্ছ, মই যে আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে আয়ুষ্মান CAPFৰ পৰ্টেলত কেনেকৈ হস্পিটেল বিল ক্লেইম কৰিব পৰা যায়। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মই আয়ুষ্মান CAPFৰ হস্পিটেল বিল ক্লেইমিঙৰ কেইটামান ভিডিঅ' বনাম বুলি ভাবিছোঁ। কেনেকৈ এপ্লাই কৰা হয়, কেনেকৈ কিউৰিবিলাক কেনেকৈ আপডেট দিয়া হয় আৰু তাৰ বিষয়ে আৰু কিবা আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলেও কমেণ্ট ছেকশ্যনত সুধিব। মই ভিডিঅ' প্ৰায় এনেকৈ বনাই যাম। আজি মই বিশেষকৈ ভিডিঅ'টোৰ প্ৰয়োজনীয়তা এইটো কাৰণে উদ্ভূত কৰিছোঁ। মোৰ প্ৰায় লগৰবোৰে বিল ক্লেইম কৰে আৰু তাৰ ভিতৰতে যদি কিবা অবজেকশ্যন আহে, কেনেকৈ আপডেট কৰা হয়, কিউৰিবিলাক আহিলে কেনেকৈ কিউৰিবিলাক আপডেট কৰা হয়, তো মোক প্ৰায় বন্ধুৱে মোক সতীৰ্থ বন্ধুৱে সুধি থাকে। আৰু ভিডিঅ'টো যিসকলে CAPF এমপ্লয় সিহঁতেও চাব। যিসকল CAPF এমপ্লয়ৰ ডিপেণ্ডেণ্ট হয়, যাৰ হাতত CAPFৰ কাৰ্ড আছে বা চিকিৎসা যিসকলে কৰি থৈছে বা বিলবোৰ ক্লেইম কৰিব পৰা নাই, তেখেতসকলে এই ভিডিঅ'টো ধ্যান দি চাব, যাতে আপোনালোকে নিজে এপ্লাই কৰিব পাৰে, বিলবোৰ ক্লেইম কৰিব পাৰে। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে বা ইনষ্টাত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইয়াৰ কাৰণে চিম্পলি আপোনালোকে ক্ৰমত গৈ আয়ুষ্মান CAPF চাৰ্চ কৰিব লাগিব আৰু যোনটো প্ৰথমৰ যোনটো TMS পৰ্টেলটো সেইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে 3 ডটত গৈ পাৰিলে ডেস্কটপ চাইট কৰি ল'ব। তাৰপিছত CAPF ৰিএম্বাৰ্চমেণ্ট লগইন টাইপত প'ষ্ট ID নহ'লে আয়ুষ্মান ID কৰি পিনে লগইন হ'ব পাৰে। তো মই প'ষ্ট ID কৰি দিছোঁ। নিজৰ এমপ্লয় ফ'ৰ্চ IDটো টাইপ কৰিব লাগিব। ফ'ৰ্চ টাইপটো আপুনি চিলেক্ট কৰিলে হ'ল। ফ'ৰ্চ টাইপ মানে NDRF, আছাম ৰাইফল, CISF, CRPF, NSG, BSF, SSB, ITBP এইসকল ফ'ৰ্চে এই পৰ্টেলটোৰ থ্ৰুৱেদি মেডিকেল বিলবিলাক ক্লেইম কৰিব পাৰিব। ফ'ৰ্চ টাইপটো চিলেক্ট কৰি এটা OTP যাব, ক'ডটো ইয়াত কৰি দিলে হ'ল 7D171। এইটো ডেছবৰ্ডটো আহিব ইয়াত। এইটো 3 লাইনটোত ক্লিক কৰি দিলে আপোনালোকৰ ইয়াত ডিছক্লেইম নতুন বিল ভৰাওঁতে ইয়াত ভৰাব লাগিব ডিছক্লেইমত। এইটো মই আকৌ এদিন ভিডিঅ' এটা বনাম কাৰণে, যদি আপোনালোকে কমেণ্ট বক্সত চাৰে ভিডিঅ'টো ধুনীয়াকৈ আপোনালোক কেনেকৈ হস্পিটেল বিল কেনেকৈ ক্লেইম কৰা হয় CAPF পৰ্টেলত দেখুৱাই দিম। ছেকেণ্ডত ট্ৰেক ক্লেইম। এতিয়া আজিৰ ভিডিঅ'টো হ'ল এপ্লাই কৰি থোৱা বিলকেইটাত কিউৱেৰি আহিছে কেনেকৈ আপডেট কৰিব পৰা যায় সেইটো শিকাম। তো কিউৱেৰিবিলাক আপডেট কৰিবৰ কাৰণে ৰিএম্বাৰ্চমেণ্ট পেণ্ডিং কেছত যাব লাগিব। 3 নম্বৰ অপশ্যনটো তাত ক্লিক কৰি দিলে হ'ল। কি অবজেকশ্যন আছে ইয়াত আহিব। অলৰেডি এটা চিৰিয়েল নম্বৰ 1টোত অবজেকশ্যন লাগি আছে। কি অবজেকশ্যন লাগিছে চাবলৈ হ'লে এই ক্লেইম নম্বৰটোত ক্লিক কৰি দিব লাগিব। ক্লেইম নম্বৰটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে কি বিচাৰিছে, আপোনালোকৰ ডকুমেণ্টছত কি কমি আছিলে সেইটো দেখিবলৈ পাব ইয়াত। চেংচন অথৰিটিয়ে এজ পাৰ নিউ অফিচিয়েল গাইডলাইন ডেট 24/6/2025 ADG মেডিকেল CAPF verification attestation of every page of all documents by unit medical officer Adam mandatory medical documents আছিলে ভেৰিফিকেশ্যন এটেষ্টেশ্যন কৰিব দিছে বস্তুটো কাগজখিনি। ভেৰিফিকেশ্যন মানে কি ষ্টেম্প আৰু চাইন কৰি দিব, ভেৰিফাই কৰি দিব আপোনালোকৰ একচুৱেল বিল হয় নে নহয়, জেনুইন হয় নে নহয়। তাৰপিছত সেই বিলখিনি আকৌ আপলোড কৰিব দিছে। এইটো আগতে নাছিলে, 24/6/2025 তাৰিখৰ পৰা আৰম্ভ হৈছে ADG মেডিকেল অফিচাৰৰ গাইডলাইন মতে। এইটো আপডেট দিবৰ কাৰণে চিম্পলি এটা প্ৰচেছ আছে। যেনেকৈ আপোনালোকে ৰিমাৰ্কটো ৰেজিষ্টাৰ লিখি থকা ৰিমাৰ্কটো ফিলিং কৰিব লাগিব। একশ্যন টাইপ কৰি পিনে ক্লিক কৰি দিলে আপোনালোকে ইয়াত এড এটেচমেণ্ট এণ্ড ছাবমিট। তো ইয়াত আকৌ সেই মেডিকেল ডকুমেণ্টখিনি আপলোড কৰি ছাবমিট কৰি দিলে চেংচন অথৰিটিলৈ গুচি যাব। তো ধন্যবাদ। কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব।